পূব কামৰূপ কলেজখন পায় তো সেয়াই এনে দেখুৱা বুলি ভাবিলোঁ আপোনালোকক চাওক একদম ব্যস্ত আৰু গুৱাহাটীহে লাগিছে পৰিৱেশটো গধূলি হ'লে পূৰা মানুহ ভিৰ হৈ যায় এই ৰাস্তাটোত গধূলি হ'লে বন্ধুসকল এই ৰাস্তাটোত পূৰা ভিৰ হৈ যায় একদম গুৱাহাটী হেন আৰু ফেঞ্চি বজাৰ হেন ভাল লাগে বা ইয়াতে আহিলে মই খুৰাহঁতৰ ঘৰত সোমাওঁৱে মই ৰুমৰ মালিক আৰু চাওক বন্ধুসকল এই খুৰাহঁতৰ ঘৰত শিলিখা গছ আছে খুব ধুনীয়া দেই গছডাল কটা নাই ন খুৰা ভাল লাগে না খাই এইফালে মালভোগ কল আগে চেক লাগাতে লাগা আছে এটা পাছত লাগু দিলে হ্যাঁ একটু আগে চেক এই প্রথম লাগছে সেকেন্ড নাম্বার ইন্ডা লাগবে কি দিয়েছে এগুলা দিলে ও এই ফুলকেইটা লাগে ন ক্লিয়ার ফুল শিলিখাৰ ফুল পাই কেইটা এটা শিলিখা এইগুলা কা এইগুলা ডাঙৰ ডাঙৰ আছে এইগুলা এইকেইটা পুৰত হৈছে লৈ যাও খাই ঘৰত গ'লে লৈ যাওঁ নেকি কেইটামান আৰু আছে এইগুলা মাক লগি তো বন্ধুসকল মালৈকে লৈ যাওঁ কেইটামান শিলিখা এইকেইটা পুৰত হৈছে অ' খুৰী এয়া দুটা শিলিখা খাওঁ ৰ'ব আমাৰ খুৰী অ' খুৰী ভালে আছে বহুত দিনৰ মূৰত মনত পৰিলোঁ আহিলোঁ আৰু ৰঙীয়া ফালে আহিছিলোঁ তেনেকৈ এই শিলিখাবোৰ দেখাই দিছোঁ খুব ধুনীয়াকৈ লাগিছে মই কেইটামান চিঙো ঘৰত লৈ যাম এটা সৰু চাই পলিথিন লৈ আহক খুৰী বেছি নালাগে দিয়ক এনেকৈ ফিং গাজল ফিং হ'ব হ'ব নিমখত থৈ দিলে ভাল শুকাই কেনে শিলিখাৰ বহুতো ঔষধি গুণ আছে আপোনালোকে জানে দেৰি হ'ব নালাগে ন কেনে সোমালো মই আৰু আহিম বহুত লাগে তোমাক কলো এইবিলাক লাগি আছে নহয় আজি তোমাক নচি লৈ যোৱা দিবি খাবা এই হ'ব হে ভাল বস্তু খাব লাগে হাঁহি থাকে হাঁহি দিয়ক খাই আমাৰ খুৰা মনত কৰোঁ আপুনি আছে কিন্তু না পাহাৰা নাই কলেও হৈছে কলা হৈছে আগত